প্ৰথমতে চাংমাই পথাৰ, তাৰ পাছত বেংমৰা আৰু আজি তিনিচুকীয়া চহৰ। হয়, ঠিকেই ভাবিছে। আজি মই ক'বলৈ লৈছোঁ তিনিচুকীয়া চহৰখনৰ বিষয়ে কিছু কথা। উত্তৰ পূব গুৱাহাটীৰ পৰা 480 কিলোমিটাৰ দূৰত্বত, আনফালে অৰুণাচল প্ৰদেশৰ পৰা 84 কিলোমিটাৰ দূৰত্বত অৱস্থিত বাণিজ্যিক চহৰ তিনিচুকীয়া। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱে প্ৰতিষ্ঠা কৰা বেংমৰা ৰাজ্যৰ পিছত নামকৰণ কৰি তিনিচুকীয়া হ'ল। মটক ৰজাৰ তেতিয়াৰ মন্ত্ৰীসভাৰ মন্ত্ৰী গোধা বৰুৱাৰ নেতৃত্বত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নিৰ্দেশত তিনিচুকীয়া চহৰৰ মাজমজিয়াত তিনিকোণীয়া আকাৰে এটি পুখুৰী খন্দা হৈছিল আৰু সেই পুখুৰীটোৰ নামেৰে আজি তিনিচুকীয়া নামটো হ'ল বুলি জনা যায়। বলকচোন আজি তিনিচুকীয়া চহৰৰ ৰাতিপুৱাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এটা ভিডিঅ'ত তিনিচুকীয়া চহৰখন সম্পূৰ্ণ দেখুৱাটো কেতিয়াও সম্ভৱ নহয়। আজি মাথো আপোনালোকে আভাস পাব তিনিচুকীয়া চহৰৰ ৰাতিপুৱাৰ কিছু দৃশ্য, যোনটো পুখুৰী নামৰ পৰা আজি তিনিচুকীয়া চহৰখনৰ নামটো হ'ল। সেই পুখুৰীটোৰ কিছু অংশ আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক মোৰ লগত চাওঁ আজি ৰাতিপুৱাৰ তিনিচুকীয়া। বল।
নন্দন কানন তথা নপুখুৰী উদ্যান তিনিচুকীয়া চহৰত অৱস্থিত। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱে খন্দোৱা পুখুৰীবোৰৰ ভিতৰত অন্যতম এই মৰুৎনন্দন কানন। ইয়াৰ চাৰিওফালে চাৰিওফালে পুখুৰী আছে। ইয়াত টোটেল 9টা পুখুৰী আছে। চাৰিওফালে সৰু সৰু পুখুৰী আৰু মাজত এটা ডাঙৰ পুখুৰী। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱে বিভিন্ন পুখুৰী খন্দুৱাইছিল। তাৰে ভিতৰত যদি নাম ল'বলৈ যাওঁ, চাউল ধোৱা পুখুৰী, কদমণি পুখুৰী, দা ধোৱা পুখুৰী, মাহ ধোৱা পুখুৰী, বাটৰ পুখুৰী, লগনি পুখুৰী আৰু ন পুখুৰী, দেৱী পুখুৰী, কুন্তি পুখুৰী, ৰূপহী পুখুৰী আদি পৰে। তাৰে ভিতৰত অন্যতম হৈছে এই মৰুৎনন্দন কানন তথা নপুখুৰী উদ্যান। ইয়াত সম্পূৰ্ণৰূপে লিখা আছে মটক ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্ব কালত খন্দা। আপোনালোকে ভিডিঅ'টো প'জ কৰি পঢ়ি ল'ব। ধুনীয়া পৰিৱেশ, ৰাতিপুৱা পৰিৱেশটো বৰ ভাল লাগে আহি। চাওকচোন ভিডিঅ'টো আগলৈ। হাই ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ তিনিচুকীয়াৰ নপুখুৰী মৰুৎনন্দন কানন, যাৰ নাম এতিয়া জনা যায় নপুখুৰী বুলি। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নেতৃত্বত এই ঠাইখিনিত একেলগে 9টা পুখুৰী খন্দা হৈছিলে আৰু ইয়াতে মই এতিয়া উপস্থিত আছোঁ। বহুত ধুনীয়া সুন্দৰ ঠাই, ৰাতিপুৱা সময়ত ফুৰি ভাল লাগে। বহুতো মানুহ আহে ইয়াত মৰ্ণিং ৱাক কৰিবলৈ আৰু গভৰ্ণমেণ্টে ইয়াক পাৰ্ক হিচাপত বনাই দিছে। পৰ্যটনস্থলী ধুনীয়া, ভাল লাগে আহি। ধুনীয়া এটা পৰিৱেশ, গছ গছনিয়ে ভৰা। আজিকালিতো গছ দেখাই পোৱা নাযায় নহয় জানো। তো ধুনীয়া পৰিৱেশ, সৰু ল'ৰাই খেলিবৰ কাৰণে ধুনীয়া সা সৰঞ্জাম আছে। মেইন ৰাস্তাৰ নিচেই কাষৰতে, তো ভাল লাগে। আপোনালোকে এবাৰ আহিব ইয়াত। তিনিচুকীয়া আহিলে মৰুৎনন্দন কানন তথা নপুখুৰীত এবাৰ সোমাব, ভাল লাগে। তো ব'লক অলপ পাৰ্কখন ফুৰি আহোঁ, নে কি কয়? ব'লক। ইয়াত আচলতে 9টা পুখুৰী আছে চাৰিওফালে। চাৰিওফালে সৰু সৰু পুখুৰী আৰু মাজত এটা ডাঙৰ পুখুৰী। পুখুৰীটো চাগে আপোনালোকে ভিডিঅ'ত দেখিছে। ইয়াতে ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে।
ভাল লাগিছে ফুৰি। ৰাতিপুৱাই ফুৰি এনেও ভাল লাগে নহয় জানো? তাতে যদি ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ হয় ফুৰিতো আৰু ভাল লাগিবই, ক'বলৈ কথা নাই। আজিকালিনো চহৰৰ যান্ত্ৰিকতাৰ মাজত ইমানবোৰ গছ বন ধুনীয়া এটা পৰিৱেশ ক'ত পোৱা যায়। সেয়ে আৰু যান্ত্ৰিকতাৰ মাজত থাকি কেতিয়াবা অলপ মন যায় নহয় জানো? তাতে যদি ৰাতিপুৱা হয় আৰু ক'বই নালাগে। ভাল লাগিছে ফুৰি। আহিব আপোনালোকৰ যদি কেতিয়াবা তিনচুকীয়া আহে, এবাৰ আহি যাব আমাৰ এই মৰুৎনন্দন কানন নৌপুখুৰীলৈ, ভাল পাব নিশ্চয়। আৰু অলপ ফুৰিছোঁ ৰাতিপুৱাই, আৰু কিমানখিনি আপোনালোকক দেখুৱাব পাৰোঁ নাজানো। হয়তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিব লাগিব, যিহেতু সময়ো যথেষ্টখিনি হ'ল। ৰাতিপুৱা আহোঁতেও মোৰ বহুতখিনি দেৰি হ'ল। নেক্সট ভিডিঅ'ত আহি আছে আপোনাৰ তিনিচুকীয়াৰ যিমানবোৰ পৰ্যটনস্থলী আছে, ধৰি লওক তিনিচুকীয়াৰ মেইন ঠাইবোৰ, তিনিচুকীয়া পোষ্ট অফিচ, STC, আপোনাৰ তিনিচুকীয়া কলেজ, উমেন্স কলেজ, তিনিচুকীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল, চেনাইম স্কুল, সাৰ্বজনীন হাই স্কুল, তিনিচুকীয়াৰ শ্বপিং মলৰ ভিডিঅ' আহি আছে। লাষ্ট আহি আছে আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু ভেৰজান বৰজান অভয়াৰণ্যৰ ভিডিঅ', লিডু, মাৰ্ঘেৰিটা, ডিগবৈ, দুলীয়াজান, সকলো ভিডিঅ' আহি আছে। চাব, চেনেলটোৰ লগত জড়িত হ'ব। তো ব্লগিং কৰাৰ ইমান এটা অভ্যাস নাই। প্ৰথম চেনেল খুলিছোঁ, ভুল ভ্ৰান্তিটো বহুত হৈছে গম পাইছোঁ। তো আপোনালোকে যিবোৰ ভুল হয় এইবোৰ দেখুৱাই দিব, ভুলবোৰ দেখুৱাই শুধৰাই দিব, কমেণ্টত ক'ব যে ভুল হৈছে। চেষ্টা কৰিম ভাল কৰিবলৈ। সেয়াই আৰু ভিডিঅ'টো কিমানখিনি কণ্টিনিউ হয় নাজানো, চাওঁ আৰু কিমানখিনি কৰিব পাৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। ৰাতিপুৱাই কিন্তু বহুত কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। তিনিচুকীয়া চহৰখন দেখাবলৈ মন যায় নহয় জানো? নিজৰ থকা ঠাইখন যদি কাৰোবাক দেখুৱাব পৰা যায়, তাতে যদি ইমান ধুনীয়া পৰ্যটনস্থলী হয়, সেয়ে চেষ্টা কৰিছোঁ। চাই যাওক আগত। তো এয়াই আছিলে আজিৰ ভিডিঅ'। আশা কৰিছোঁ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিছোঁৱে, এই আপোনালোকৰ সোঁফালে চাওকচোন, তলত কিবা এটা দেখিছে নেকি ৰঙাকৈ? ছাবস্ক্ৰাইব বুলি যে আছে, সেইটো এবাৰ দবাই দিয়কচোন। আৰু কাষত যে আছে বেল আইকনটো, সেইটো এবাৰ গম পাইছে আৰু দবাই দিয়ক, ভাল লাগিব। আৰু চেষ্টা কৰিম নতুন ভিডিঅ' দিবলৈ তিনিচুকীয়াৰ বিভিন্ন জেগাৰ। চেনেলটো চাই থাকিব, মৰম দিব। কেনেকুৱা পালে কমেণ্টত জনাব। ধন্যবাদ।